মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালেই আছে। আজি মই তোমালোকলৈ লৈ আনিছোঁ হোমেন বৰগোহাঞিদেৱৰ হাতী গল্পটোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, যিবিলাক তোমালোকৰ আগন্তুক পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। প্ৰথম প্ৰশ্নটো হৈছে, ঘটনাটো ঘটিল বুঢ়াৰ সৰু পুতেকৰ বিয়াৰ উপলক্ষে। ইয়াত কি ঘটনাৰ কথা কোৱা হৈছে? বুঢ়া আৰু সৰু পুতেকৰ নাম কি? উত্তৰ: হাতী পাঠটোত উল্লেখ কৰা মতে বলোৰাম বুঢ়াই কিনি অনা বাপধন নামৰ হাতীটোক লৈ দেউতাক আৰু পুতেকহঁতৰ মাজত প্ৰায়ে কাজিয়া হৈ থাকে। আধুনিকতাৰ লগত খোজ মিলাই চলিব খোজা পুতেকহঁতৰ বাবে হাতীটো এটা পুৰণি কলীয়া প্ৰাচীন সম্পদ, গতিকে তাক বিক্ৰী কৰি মটৰ গাড়ীহে কিনা উচিত। কিন্তু বলোৰাম বুঢ়াই কোনোমতেই হাতীটো বেচিব বিচৰা নাছিল। অৱশেষত সৰু পুতেক কণমইনাৰ বিয়াৰ দিনা এক মৰ্মস্পদ পৰিস্থিতিত পৰি বলোৰামে হাতীটো মাউত ৰাতিয়াৰ হাতত গতাই দিব লগা হ'ল। গল্পটোত বুঢ়াৰ নাম বলোৰাম মেধি আৰু সৰু পুতেকৰ নাম কণমইনা বুলি উল্লেখ আছে। নম্বৰ 2, এন্ধাৰত নিবিড় মিলন সম্ভাষণত মগ্ন অৱস্থাত হাতে হাতে পৰি যোৱা পনৈ যুগলৰ দৰে বুঢ়া আৰু বাপধন দুয়ো অতি সংকুচিত হৈ ৰ'ল। ইয়াত বুঢ়া আৰু বাপধন বুলি কাৰ কথা কোৱা হৈছে? ইয়াত বুঢ়া বুলি বলোৰাম মেধিৰ কথা কোৱা হৈছে। বাপধন হ'ল বলোৰাম মেধিৰ অতি মৰমৰ হাতীটোৰ নাম। এদিন আহাৰ মাহৰ গধূলি বলোৰাম মেধিয়ে পিৰালিত জুপুকা মাৰি বহি আছিল। বয়সৰ লগে লগে চকু কাণৰ শক্তি কমি অহাৰ বাবে কোনোবাই কিবা ক'ব লাগিলে চিঞৰি ক'ব লাগে। সেয়ে পৰাপক্ষত নিতান্ত দৰকাৰ নহ'লে কোনেও তেওঁৰ লগত কথা নাপাতে। তাক লৈ বুঢ়াই নিজকে অৱহেলিত অনুভৱ কৰে। বুঢ়াৰ গাৰ কাষেৰে কোনোবা এজন পাৰ হৈ যোৱা যেন পালে আৰু হঠাৎ তেওঁ মাত লগাই উঠিল, "কোন অ'? সেইটো ৰাতিয়া নেকি?" বুঢ়াৰ কোনো প্ৰশ্নৰে উত্তৰ দিয়া ৰাতিয়াৰ স্বভাৱ নহয়। তেওঁ গাৰ কাষেদিয়ে সি গম গমকৈ ভিতৰলৈ সোমাই গ'ল। ৰাতিয়াৰ হৈ বুঢ়াৰ প্ৰশ্নৰ উত্তৰ দিলে বাপধনে। সি তাৰ শুৰডাল মেলি বুঢ়াৰ কঁপালখন স্পৰ্শ কৰিলে। বাপধনৰ সেই চিৰপৰিচিত স্নেহ স্পৰ্শত বুঢ়াৰ কংকালসাৰ দেহটো ভৰিৰ পৰা মূৰলৈকে এটা অদ্ভুত আৱেগত শিহৰিত হৈ উঠিল। বুঢ়াই বাপধনৰ শুৰডালত ধৰি তাৰ লগত সুখ দুখৰ কথা বতৰা চলি থাকিল। অলপ পিছতে বুঢ়াৰ পুতেক বৰমইনাই মটৰ গাড়ীৰ হেডলাইটৰ তীব্ৰ পোহৰত গোটেই চোতালখন আলোকিত কৰি দুৱাৰমুখত আহি ৰ'ল। এন্ধাৰত নিবিড় মিলন সম্ভাষণৰ মগ্ন অৱস্থাত হাতে হাতে ধৰা পৰি যোৱা পনৈ যুগলৰ দৰে বুঢ়া আৰু বাপধন দুয়ো অতি সংকুচিত দৃষ্টিৰে মটৰখনলৈ ঘূৰি চালে। তাৰ পিছত যেন কিং কৰ্তব্য বিমূঢ় হৈ দুয়ো আড়ষ্ট হৈ ৰ'ল আৰু মটৰ হেডলাইট নুমাই গ'ল। 3 নম্বৰ, সিটো কেৱল এটা হাতী নহয়, কেৱল অভিজাত বাহনো নহয়, সি যে তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক। ইয়াত হাতীৰ বিষয়ে কোৱা কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা। উক্ত কথাখিনিত বলোৰাম মেধিৰ জীৱনৰ কথা কোৱা হৈছে। বলোৰাম মেধি যেতিয়া 25 বছৰীয়া সফল ডেকা আছিল, তেতিয়া তেওঁ অভিজাত্যৰ গৰিমা 16 অনা পূৰ্ণ কৰিবলৈকে দঁতাল হাতী এটা কিনি অনাৰ সিদ্ধান্ত ল'লে। তেতিয়াই তেওঁ 4 কুঠলীয়া ধানৰ ভঁৰাল এটা বেচি এটা হাতী কিনি আনিলে আৰু তাৰ নাম থলে বাপধন। তেতিয়াৰ পৰাই বাপধনে বুঢ়াৰ হৃদয়ত নিজৰ বৰপুত্ৰৰ সন্মান লাভ কৰি আহিছে। তেওঁ হাতীটোক কোনো ভাৰবাহী পহুৰ লগত তুলনা কৰিব বিচৰা নাছিল। তেওঁৰ কাৰণে সি সংসাৰৰ এটা মহামূল্যৱান অলংকাৰ, অভিজাত্যৰ প্ৰতীক। 4. প্ৰজন্মৰ ব্যৱধানে অৰ্থাৎ জেনেৰেশ্যন গেপ মূল্যবোধৰ অৱক্ষয়ত কেনেধৰণৰ অৰিহণা যোগাইছে? হাতী গল্পৰ আধাৰত বিশ্লেষণ কৰা। উত্তৰ: সময়ৰ পৰিৱৰ্তনৰ লগে লগে মূল্যবোধৰ পৰিৱৰ্তন হয়। হোমেন বৰগোহাঞিৰ হাতী এটা প্ৰতীকধৰ্মী গল্প। গল্পটোত দুটা যুগৰ দুটা পুৰুষৰ মাজত পাৰ্থক্যৰ কথা দাঙি ধৰি নতুন আৰু পুৰণিৰ সংঘৰ্ষ আৰু সেই সংঘৰ্ষৰ কাৰণ পৰিণতিৰ কথা ব্যক্ত কৰি তাৰ জৰিয়তে সামাজিক মূল্যবোধৰ অৱক্ষয় কেনেদৰে হৈছে তাক গল্পকাৰে কাহিনী বিশ্লেষণ কৰিলেই অনুধাৱন কৰিব পাৰি। বলোৰাম বুঢ়াৰ ঘৰৰ বয়োবৃদ্ধ এজন ব্যক্তি। ডেকাকালত বলোৰাম মেধিৰ প্ৰতিপত্তি অভিজাত্যৰ ৰহণ চলাইছিল। বাপধন নামৰ হাতীটোৱে বলোৰামৰ জীৱনলৈ এদিন পৰিৱৰ্তনৰ ধুমুহা আনিলে। বলোৰাম বৃদ্ধ হৈ পৰিল, বাপধনৰ ঠাই দখল কৰিলে মটৰ গাড়ীয়ে। গতিকে বাপধন অনাৱশ্যক প্ৰাণী হৈ পৰিল। বৰমইনাই হাতীটো বেচাৰ কথা কৈ আছিল যদিও
বুঢ়াৰ ভয়তে বেচিব পৰা নাছিল। কিন্তু বুঢ়াৰ সৰু পুতেক কণমইনাৰ বিয়াৰ উপলক্ষে সেই ঘটনাটো ঘটিল। কণমইনা দৰা হৈ বাপধনৰ পৰিৱৰ্তে গাড়ীত যোৱাত বলোৰাম মেধিৰ অন্তৰত কিহৰ সংঘৰ্ষ চলিছিল সেয়া কেৱল মেধিৰ অন্তৰেহে উপলব্ধি কৰিব পাৰিছিল। লেখকৰ ভাষাত তেওঁলোক নতুন শোভাযাত্ৰাত ঠাই নোপোৱা প্ৰাচীন হৈ যাব ধৰা পৃথিৱীৰ দুটা অথৰ্ব প্ৰতিনিধি। গল্পটোত দুটা যুগৰ সুকীয়া দৃষ্টিভংগীৰ কথা বৰ্ণনা কৰা হৈছে। এটা নতুন যুগৰ আগমনৰ লগে লগে আমি পুৰণিক বিসৰ্জন দি নতুনক আদৰি ল'ব লাগে, এয়া চিৰন্তন সত্য। কিন্তু পুৰণিক বিসৰ্জন দিলেও তাৰ প্ৰতি যথাযোগ্য সন্মান প্ৰদান কৰা উচিত। হাতী গল্পটোত নতুনৰ প্ৰতিনিধি বৰমইনাহঁতে নতুন আভিজাত্যৰ প্ৰতীক বাপধনৰ প্ৰতি কৰা ব্যৱহাৰত পৰিলক্ষিত হৈছে মূল্যবোধৰ অৱক্ষয়ৰ চিত্ৰ। ৫. বাপধনক কেন্দ্ৰ কৰি বাপেক পুতেকৰ মাজত কেনেধৰণৰ কাজিয়াৰ সূত্ৰপাত হৈছিল লিখা। উত্তৰ: বাপধনক কেন্দ্ৰ কৰি বাপেক পুতেকৰ মাজত কিছুদিন ধৰি বলোৰাম মেধিৰ ঘৰত কাজিয়া আৰু তৰ্কাতৰ্কি এক নৈমিত্তিক ঘটনাত পৰিণত হৈছিল। কাজিয়াৰ সূত্ৰপাতৰ কাৰণ সামান্য। বলোৰাম মেধি যেতিয়া ২৫ বছৰীয়া সফল ডেকা আছিল, তেতিয়া তেওঁ ধনে ধানে মাটিয়ে বাৰীয়ে পৰিপূৰ্ণ মৌজাখনৰ ভিতৰতে জাকত জিলিকা আছিল। সেই সময়ত তেওঁ আভিজাত্যৰ গৰিমা ১৬ অনা পূৰ্ণ কৰাৰ মানসেৰে ৪ কুঠলীয়া ধানৰ ভঁৰাল এটা বেচি হাতী এটা কিনি আনিলে আৰু আদৰতে তাৰ নাম থলে বাপধন। সেইদিন ধৰি বাপধনে তেওঁৰ হৃদয়ত বৰপুত্ৰৰ সন্মান পাই আহিছে আৰু তেওঁ সংসাৰৰ মহা মূল্যৱান অলংকাৰস্বৰূপ হৈ পৰিছে। বাপধনক অনাৰ পৰাই তেওঁৰ ঘৰত দোপতদোপে উন্নতি আৰু প্ৰতিপত্তি বাঢ়িবলৈ ধৰিলে। কিন্তু কিছুদিনৰ পিছত পুতেক বৰমইনাহঁত ডাঙৰ হৈ ধনী ঠিকাদাৰ আৰু ব্যৱসায়ী হ'ল। তেতিয়া তেওঁলোকে ঘৰৰ সন্মুখত মটৰ গাড়ী এখন থিয় কৰাব পাৰিলেই সিহঁতৰ আভিজাত্যৰ গৰিমা আগতকৈও বাঢ়িব বুলি ধাৰণা হ'ল। আজিৰ যুগত ব্যৱহাৰিক প্ৰয়োজন নোহোৱা অভিজাত্যৰ প্ৰতীক হিচাপে পুৰণিকলীয়া আৰু মূল্যহীন হৈ পৰা হাতীটো বেচি গাড়ী এখন লোৱাৰ কথা আটাইকেইজন পুতেকে বাপেকৰ আগত উলিয়াওঁতেই কাজিয়াৰ সূত্ৰপাত ঘটে। থেংক ইউ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।